खालाइगाव जौगाखां खोन्दो मावख'नि बेरेखायै आसुनि गोख्रों हेंथा आसुआ खालाइगाव जौगाखां खोन्दो मावख'नि बिफानारि बादगा खान्थि आरो राजखान्थिनि बेरेखायै गोख्रोङै हेंथा खालामगासिनो दङ। खालाइगाव ओनसोलारि फरायसा आफादा दाबि खालामदों दि धोनिफोरनो बे बिथांखिनि आरजाथाव मुलाम्फा मोनग्राफोरखौ जानगाराव दोननानै बिथांखिफोरखौ होनांगौ। जुदि एसेल' समनि गेजेरावनो बे बिथांखिखौ फिन खेबसेबाव नायफिनाब्ला सोमावसारनायनि फिथाइया गिख्रंथाव जागोन। खालाइगाव ओनसोलारि फरायसा आफादनि मावख'गिरिफोरा दिनै अरुणोदय 3.0 खौ मावफुंनायनि थांखिजों खालाइगावनि खोन्दो जौगाखां मावख'नि मोखाङाव गोख्रोङै सोमावसारनाय दिन्थिफुङो। অৰুণোদয় নামত দুৰ্নীতি নচলিব অৰুণোদয় নামত দুৰ্নীতি নচলিব অৰুণোদয় নামত দুৰ্নীতি বন্ধ কৰিব লাগিব অৰুণোদয় নামত দুৰ্নীতি বন্ধ কৰিব হয় কলাই উন্নয়ন খণ্ডৰ আমাৰ কলাইগাঁৱৰ বৃহত্তৰ ৰাইজৰ অৰুণোদয় নামত যিবিলাক দুৰ্নীতি কেলেংকাৰী হৈছে ইয়াত আমি কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা ওদালগুৰি জিলা ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ। কাৰণ যিসকল দুখীয়া সৰ্বসাধাৰণ আই মাতৃসকলে অৰুণোদয়ৰ পৰা বঞ্চিত হৈ আছে, আমাৰ লগতে বিধৱা মহিলাসকল আছে, কোঙা হৈ যোৱা সৰ্বসাধাৰণ ৰাইজ আছে আৰু যিসকল পাৰ্টীৰ বিষয়ববীয়াসকলকে তেওঁলোকে নিজে নিজে মেম্বাৰশ্বিপ লৈ গাঁৱে গাঁৱে যায়, যাৰ চাকৰি বাকৰি আছে, যাৰ ভৰপূৰ ধন ভঁৰালত ধন আছে, যাৰ সা সম্পত্তিৰে গছ গজি আছে, তেওঁলোকে অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আজি আমি কলাইগাঁও উন্নয়ন খণ্ডৰ সন্মানীয় বিষয়া মহোদয় আৰু ডিচি মহোদয় অনুৰোধ জনাইছোঁ, এই অৰুণোদয় স্বচ্ছ আৰু নিকা হ'ব লাগে আৰু অৰুণোদয় বন্ধ হ'ব লাগে। যিসকল আই মাতৃসকলে দিনৰ দিনটো কোঙা হৈ তেওঁলোকে আজি দুবেলা দুমুঠি ভাতৰ কাৰণে চৰকাৰী আঁচনি লাভ কৰিবৰ কাৰণে আগবাঢ়ি আছিল, তেওঁলোক বঞ্চিত হ'ল। গতিকে আমি কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা বৃহত্তৰ ওদালগুৰি ৰাইজ কলাইগাঁও ৰাইজে ধিক্কাৰ দিছোঁ আৰু যদি অৰুণোদয় আঁচনি সফল নহয় ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিম। নিশ্চিতভাৱে অসম চৰকাৰে প্ৰদান কৰা অৰুণোদয় আঁচনিৰ নামত বিশেষকৈ আমাৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত আমাৰ গাঁওসমূহত যি ধৰণৰ দুৰ্নীতি হৈ আছে সেই দুৰ্নীতিক কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই প্ৰথমতে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এখন অৰুণোদয় ফৰ্মৰ নামত 400-500 টকাকৈ সংগ্ৰহ কৰা 60 বছৰৰ ঊৰ্ধৰ পেঞ্চনধাৰী মানুহক 60 বছৰৰ ঊৰ্ধৰ ৰিটায়াৰমেণ্ট পোৱা মানুহক অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰা এনেধৰণৰ ঘটনাক আমি ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কলাইগাঁও উন্নয়ন খণ্ডৰ সন্মানীয় খণ্ড বিষয়াগৰাকীৰ লগত সন্মানীয় ডিচি মহাশয়ৰ জৰিয়তে এই আঁচনিৰ পুনৰ নিৰূপণ হ'ব লাগিব, সম্পূৰ্ণ শুদ্ধ হ'ব লাগিব, সম্পূৰ্ণ তথ্য সমৃদ্ধ হ'ব লাগিব, নিকা হ'ব লাগিব। আমি আঞ্চলিক ছাত্ৰ সন্থাই এয়া দাবী জনাইছোঁ। যদি অনাগত দিনত এই দাবী পূৰণ কৰা নহয় আমি ৰাইজক লৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ধন্যবাদ।